ওম নমঃ শিৱায়। আপোনাৰ মাজত বিৰাজমান হৈ থকা প্ৰতি আত্মাৰক দৈনিক ৰাশিফলৰ পৰা ৰাম ৰাম জনাইছোঁ। নমস্কাৰ আৰু স্বাগতম জনাইছোঁ দৈনিক ৰাশিফল চেনেলটিলৈ। প্ৰতিদিনে আপুনি এনেদৰে দৈনিক ৰাশিফল পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেলটো দবাই দিব। আজি ইংৰাজী 6 নৱেম্বৰ 2022 চন, অসমীয়া কাতি মাহৰ 19 তাৰিখ ৰবিবাৰ। তিথি হৈছে আজি শুক্লা ত্ৰয়োদশী। এই তিথি থাকিব সন্ধিয়া 4:20 পিছত চতুৰ্দশী আৰম্ভ হ'ব। নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ। যোগ হৈছে আজি বজ্ৰ যোগ। আজি কৰণ থাকিব তৈতিল কৰণ। আৰু আজি ৰাহুকাল থাকিব সন্ধিয়া 4:30 বজাৰ পৰা 6 বজালৈ। আৰু জন্মৰাশি হৈছে আজি মীন ৰাশি। এতিয়া আহক আজি আপোনাৰ দৈনিক ৰাশিফল জানি লওঁ। আহিছোঁ আমি মেঘ ৰাশিলৈ। মেঘ ৰাশি, আজি আপোনাক বন্ধুৱে সমৰ্থন কৰিব আৰু তাৰ পৰা আপুনি সুখী অনুভৱ কৰিব পাৰিব। ওচৰ চুবুৰীয়া আত্মীয় ঘৰত যাব লগা হ'ব পাৰে আৰু তাৰ পৰা আপুনি আৰ্থিক হানি হ'ব পাৰে বুলি কোৱা গৈছে। আপোনাৰ প্ৰিয়জনে আপোনাক অধিক প্ৰশংসাৰে নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰিব। বিদ্যাৰ্থীৰ মূৰত আজি প্ৰেমৰ ভূত লম্ভিব পাৰে আৰু তাৰ বাবে বিদ্যাৰ্থীক সময় লোকচান হ'ব বুলি কোৱা গৈছে। আজি ভাল খাদ্য গ্ৰহণ কৰিব পাৰে বুলি কোৱা হয়। নিজৰ ল'ৰা ছোৱালীৰ পৰা পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখী প্ৰদান কৰিব বুলি কোৱা হয়। স্বাস্থ্য আৰু বৈবাহিকত ভাল দেখা যায়। শুভ দিশ হৈছে দক্ষিণা আৰু শুভ সংখ্যা হৈছে 5। ক'ব লৈছোঁ আমি বৃষ ৰাশিৰ বিষয়ে। বৃষ ৰাশি, আজিৰ দিনটো আপোনাক সৰু সৰু যাত্ৰা, সামাজিক মেল মিটিং আদিয়ে ফূৰ্তি, সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। কাল্পনিক যোজনাসমূহৰ বাবে আপোনাৰ ধন কমি যাব পাৰে। পাৰিবাৰিকত দায়িত্ব বৃদ্ধি হোৱা যোগ দেখা যায়, তাৰ বাবে হতাশ হোৱা অনুভৱ কৰিব পাৰে। দিন যোৱা ব্যস্তৰ পিছতো নিজৰ বাবে আপুনি সময় উলিয়াব পাৰে বুলি কোৱা হৈছে। আজি আপুনি অভিজ্ঞতা লাভ কৰিব বুলি কোৱা হয়। ব্যৱসায়ীৰ সপোন সঁচা হ'ব বুলি কোৱা হৈছে। স্বাস্থ্য আৰু বৈবাহিকত ভাল দেখা যায়। শুভ দিশ হৈছে পূব আৰু শুভ সংখ্যা হৈছে 7। এতিয়া আৰম্ভ কৰিব লৈছোঁ মিথুন ৰাশিৰ বিষয়ে। মিথুন ৰাশি, আজি আপোনাৰ চেষ্টাসমূহত সফলতা লাভ কৰিব পাৰিব। ধনাত্মক চিন্তা থকাৰ বাবে পুৰস্কাৰ পাব পাৰে। আজি ধন ঘূৰাই পাব পাৰে। আজিৰ দিনটো ৰোমাঞ্চকৰ বনাবৰ বাবে ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত সময় অতিবাহিত কৰক। আজি ক'ৰবালৈ ভ্ৰমণ কৰিব পাৰে বুলি কোৱা হৈছে। বৈবাহিক আৰু স্বাস্থ্য ঠিকে থাকিব। শুভ দিশ হৈছে উত্তৰ আৰু শুভ সংখ্যা হৈছে 9। এতিয়া ক'ব লৈছোঁ আমি কৰ্কট ৰাশিৰ বিষয়ে। কৰ্কট ৰাশি, আজি আপুনি আৱেগত কোনো সিদ্ধান্ত নল'ব। ধন লাভ হোৱাৰ সম্ভাৱনা আছে। মানসিক শান্তি প্ৰাপ্ত হ'ব পাৰে। কিন্তু প্ৰিয়জনৰ কঠোৰ ব্যৱহাৰৰ বাবে আজি আপুনি বহুত দুখী হোৱা যোগ দেখা গৈছে। বস্তু কিনা বেচা কামৰ বাবে ভাল দিন উপলক্ষিত হৈছে। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব আৰু বৈবাহিক অনুকূল। শুভ দিশ হৈছে পশ্চিম আৰু শুভ সংখ্যা হৈছে 6। সিংহ ৰাশি, আজি বাহিৰত ঘূৰা মেলা তথা বন্ধুবৰ্গৰ লগত দূৰণি ঠাইলৈ যাব পাৰে। তাৰ পৰা আনন্দ আৰু মানসিক সন্তুষ্টি পাব পাৰে আপুনি। কোনোবাই আজি আপোনাক ধন বিচাৰি আহিব পাৰে। আজি কথোপকথন ভাল কৰা লক্ষ্য কৰক, নহ'লে বন্ধুত্ব ফাট মেলিব পাৰি বুলি কোৱা হৈছে। আজি জীৱনসংগীৰ লগত কাম কাজ ব্যস্ত থাকিব পাৰে বুলি কোৱা হৈছে। বন্ধুক সহায় কৰিব পাৰে। উদাস মনে আজি আপুনি থাকিব পাৰে। স্বাস্থ্য আৰু বৈবাহিকত অনুকূল বুলি কোৱা হৈছে। শুভ দিশ হৈছে পূব আৰু শুভ সংখ্যা হৈছে 8। এতিয়া ক'ব লৈছোঁ আমি কন্যা ৰাশিৰ বিষয়ে। কন্যা ৰাশি, বেলেগৰ লগত আজি সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক উজ্জ্বল হ'ব পাৰে। অযথা খৰচ নকৰিব। আজি আপুনি আকৰ্ষণীয় হৈ থাকিব পাৰে। পৰিয়ালৰ লগত ঘূৰিব পাৰে। জীৱনসংগীৰ লগত ভাল সময় অতিবাহিত কৰিব পাৰিব বুলি কোৱা হৈছে। স্বাস্থ্য আৰু বৈবাহিকত ভাল। শুভ দিশ হৈছে পশ্চিম আৰু শুভ সংখ্যা হৈছে 5। এতিয়া ক'ব লৈছোঁ আমি তুলা ৰাশিৰ বিষয়ে। তুলা ৰাশি, আজি আপুনি আৰাম কৰা প্ৰয়োজন বুলি কোৱা হৈছে। আজি আৰ্থিক অৱস্থা ভাল হ'ব পাৰে। চাকৰি বা বেলেগ কৰ্ম কৰিব খোজা লোকে আজি তেনেধৰণৰ কাম পাব পাৰে। ঘৰৰ মানুহক সহায় কৰিব পাৰে। সকলো সমস্যা সমাধান কৰিব পাৰিব। শুভ দিশ হৈছে পশ্চিম আৰু শুভ সংখ্যা হৈছে 5। ক'ব লৈছোঁ আমি বৃশ্চিক ৰাশিৰ বিষয়ে। বৃশ্চিক ৰাশি, আজি প্ৰেম, উদ্দীপনা, সহানুভূতি, আকাংক্ষা আদি নিষ্ঠাৰ দৰে ধনাত্মক ভাৱনাসমূহক গ্ৰহণ কৰিবৰ বাবে নিজকে উৎসাহিত কৰি ৰাখিব পাৰে। ডাঙৰজনক আজি সেৱা কৰি ওলালে ধন লাভ হ'ব পাৰে। ঘনিষ্ঠ লোকক দুখ দিয়া কথা নক'ব। দিনটো ব্যস্ত থাকিব পাৰে।
স্বাস্থ্য আৰু বৈবাহিকত ভাল। শুভ দিশ হৈছে উত্তৰ আৰু শুভ সংখ্যা হৈছে 1। ক'ব লৈছোঁ আমি ধনুৰাশিৰ বিষয়ে। ধনুৰাশি আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্য ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। কিছুৱে আপোনাক ধন খুজিব পাৰে। ব্যৱসায়িক জনিত যাত্ৰাই আপোনাক লাভজনক ফলাফল দিব পাৰে। আজি হয়তো আপুনি অকলশৰীয়া অনুভৱ কৰিব পাৰে। স্বাস্থ্য ঠিকে থাকে। বৈবাহিকতো ভাল। শুভ সংখ্যা হৈছে 7 আৰু শুভ দিশ হৈছে পূব। এতিয়া ক'ব লৈছোঁ আমি মকৰ ৰাশিৰ বিষয়ে। মকৰ ৰাশি আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালকেইটা সুখৰ মুহূৰ্ত অথবা সময় লৈ আহিব পাৰে। আজি হাতত পৰ্যাপ্ত পৰিমাণৰ ধন নাথাকিব পাৰে। আজি আপোনাৰ আত্মীয়ৰ লগত সতেজতা কৰাৰ বাবে ভাল দিন হিচাপে পৰিগণিত হয়। আজি নিজৰ পচন্দৰ কাম কৰি ভাল পাব। বৈবাহিক আৰু স্বাস্থ্য ঠিকে থাকিব। শুভ দিশ হৈছে দক্ষিণ আৰু শুভ সংখ্যা হৈছে 8। আমি কুম্ভ ৰাশিৰ বিষয়ে। কুম্ভ ৰাশি আজি আপোনাৰ ধন খৰচ হোৱাৰ সম্ভাৱনা আছে। নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। কোনেও পৰামৰ্শ বিচাৰিব পাৰে। বন্ধুৰ লগত সময় অতিবাহিত কৰিব চেষ্টা কৰক। বৈবাহিকত ভাল। শুভ দিশ হৈছে পশ্চিম আৰু শুভ সংখ্যা হৈছে 2। আমি এতিয়া ক'ব লৈছোঁ মীন ৰাশিৰ বিষয়ে। মীন ৰাশি আজি হতাশা আৰু ভাগৰুৱা অনুভৱে আপোনাৰ নিজৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। ইয়াৰ প্ৰতি আপুনি গুৰুত্ব ৰাখক। আপোনাৰ হাতত ধন ক্ষণস্থায়ী হ'ব। আপোনাৰ ধন সঞ্চয় কৰোঁতে কষ্ট পাব পাৰে আজি। ৰোমান্টিক মনোভাৱসমূহ হঠাতে পৰিৱৰ্তন আহিব পাৰে। নিজৰ গুণে বেলেগৰ মাজত প্ৰশংসা পাত্ৰ কৰিব পাৰে। স্বাস্থ্য গুৰুত্ব লওক আৰু বৈবাহিক অনুকূল। আপোনাৰ বাবে শুভ দিশ হৈছে উত্তৰ আৰু শুভ সংখ্যা হৈছে 3। এয়াই হৈছিল আজি দিনটোৰ ৰাশিফল। আপোনালোকে ভিডিঅ'টো ভাল পালে যদি শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।